মহাভাৰত ভাৰতবৰ্ষৰ প্ৰাচীন কাব্যসমূহৰ মাজৰ এটা। এইখন যুদ্ধক পৃথিৱীৰ অন্যতম যুদ্ধ হিচাপে মনা হয়। এইটো কাহিনী অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় কাহিনী। তহক আমি জানি লওঁ মহাভাৰতৰ 10জন আটাইতকৈ শক্তিশালী যোদ্ধাসকলৰ বিষয়ে। দুৰ্যোধন 100 কৌৰৱৰ আটাইতকৈ ডাঙৰজন আছিল আৰু এজন মহান যোদ্ধা হিচাপেও পৰিচিত আছিল। গদা চলোৱাত অতিকৈ পাকৈত আছিল। তেওঁতকৈ ভাল গদা কোনেও চলাব পৰা নাছিল আৰু সেই সময়ত গদা চলোৱাত পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ যোদ্ধাসকলৰ মাজত তেওঁ এজন আছিল। দুৰ্যোধনৰ গাত অদ্ভুত ধৰণৰ শাৰীৰিক শক্তি আছিল। কোৱা হৈছিল তেওঁৰ গাত 1000 মানুহৰ বল আছিল। সৰু সুৰা শাৰীৰিক আঘাতে তেওঁৰ ওপৰত একো প্ৰভাৱ নেপেলাইছিল। দুৰ্যোধনে নিজৰ যুদ্ধ কৌশল গুৰু দ্ৰোণ আৰু কৃপাচাৰ্যৰ পৰা শিকিছিল আৰু তেওঁ গদা চলোৱা শ্ৰীকৃষ্ণৰ ককাইদেউ শ্ৰী বলৰামৰ পৰা শিকিছিল। দুৰ্যোধন ভাৰতৰ আটাইতকৈ ক্ৰূৰ শাসক আছিল আৰু তেওঁৰ বাবে মহাভাৰতৰ যুদ্ধ হৈছিল। ভীম পঞ্চপাণ্ডৱৰ দ্বিতীয় ডাঙৰ আছিল। তেওঁ কুন্তি আৰু বায়ুদেৱৰ পুত্ৰ আছিল আৰু ভীম নিজৰ পিতৃৰ দৰে বহুত শক্তিশালী আছিল। তেওঁক ইন্দ্ৰ আৰু বায়ুদেৱৰ সমান শক্তিশালী বুলি ধৰা হৈছিল। ভীম পাণ্ডৱৰ ভিতৰত আটাইতকৈ দ্ৰুত আৰু শক্তিশালী আছিল। কেৱল শাৰীৰিক শক্তিৰ কথা যদি কোৱা হয় তেন্তে গোটেই মহাভাৰতৰ যুদ্ধত ভীমতকৈ শক্তিশালী আন কোনো নাছিল। আৰু প্ৰবাদ আছে যে ভীমৰ গাত 1,00,000 হাতীৰ বল আছিল আৰু ভীমে গদা আৰু তৰোৱাল চলোৱাৰ শিক্ষা শ্ৰী বলৰামৰ পৰাই লৈছিল। অভিমন্যু মহান যোদ্ধা অৰ্জুনৰ পুত্ৰ আছিল। অভিমন্যু নিজৰ ল'ৰালি কাল দ্বাৰিকা নগৰত শ্ৰীকৃষ্ণৰ তত্বাৱধানত পাৰ কৰিছিল। তেওঁ যুদ্ধ কলা পিতৃ অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নৰ পৰাই শিকিছিল। তেওঁৰ শিক্ষা মাতৃগৰ্ভৰ পৰাই আৰম্ভ হৈছিল। অৰ্জুনে যেতিয়া সুভদ্ৰাৰ লগত যুদ্ধনীতিৰ বিষয়ে আলোচনা কৰিছিল তেতিয়া অভিমন্যুৱে গৰ্ভৰ পৰাই শিকি লৈছিল। মাতৃগৰ্ভৰ পৰাই তেওঁ চক্ৰবেহু ভেদ কৰাৰ কৌশল শিকিছিল, কিন্তু তেওঁৰ মাকে কথাৰ মাজতে টোপনি যোৱাৰ কাৰণে চক্ৰবেহুৰ পৰা কেনেকৈ ওলাব পাৰি সেইটো শিকিব নোৱাৰিলে। অভিমন্যু মহাভাৰতৰ তৃতীয়জন ব্যক্তি আছিল যিয়ে চক্ৰবেহু ভেদ কৰিব জানিছিল। তেওঁ যেতিয়া মহাভাৰতৰ যুদ্ধত অংশ লয় তেওঁৰ বয়স মাত্ৰ 16 বছৰ আছিল। ঘটোৎকচ ভীম আৰু ৰাক্ষসী হিড়িম্বাৰ পুত্ৰ আছিল। তেওঁ হিড়িম্বাৰ পুত্ৰ আছিল কাৰণে তেওঁৰ গাত ৰাক্ষসৰ সকলো শক্তি আছিল। লগতে তেওঁ এজন ক্ষত্ৰিয়ৰ পুত্ৰও আছিল বাবে তেওঁৰ লগত ক্ষত্ৰিয়ৰ জ্ঞান বুদ্ধি আৰু শক্তিও আছিল। ঘটোৎকচ বহুতো দৈবিক শক্তিৰ মালিক আছিল। তেওঁ নিজৰ ইচ্ছামতে নিজৰ শৰীৰৰ আকাৰ সৰু আৰু ডাঙৰ কৰিব পাৰিছিল। অশ্বত্থামা গুৰু দ্ৰোণ আৰু কৃতিৰ পুত্ৰ আছিল। অশ্বত্থামা কৌৰৱৰ মহাবীৰসকলৰ মাজৰ এজন আছিল। দ্ৰোণাচাৰ্য বহুত বছৰ তপস্যা কৰি ভগৱান শিৱক প্ৰসন্ন কৰি তেওঁৰ পৰা এনেকুৱা বৰদান বিচাৰিছিল যে তেওঁৰ পুত্ৰ ভগৱান শিৱৰ দৰেই শক্তিশালী হওক। ভগৱান শিৱৰ বৰদান অনুসৰি অশ্বত্থামাৰ জন্মৰ সময়ত তেওঁৰ কপালত এটা মণি আছিল আৰু এই মণিৰ বাবেই তেওঁৰ ভোক পিয়াহ একো নালাগিছিল। এই মণিৰ সহায়ত তেওঁ মানুহক বাদ দি বাকী সকলো জীৱ জন্তুক নিজৰ বশত কৰিব পাৰিছিল। অশ্বত্থামা অমৰ আৰু এইটো অভিশাপ ভগৱান শ্ৰীকৃষ্ণই তেওঁক দিছিল। অশ্বত্থামা অস্ত্ৰ শস্ত্ৰৰ বিষয়ে বহুত জানিছিল। তেওঁৰ ওচৰত বহুত দিব্য অস্ত্ৰও আছিল। ব্ৰহ্মাস্ত্ৰ তাৰে মাজত অন্যতম আছিল আৰু ভীমে নিজেই কৈছিল যেতিয়া অশ্বত্থামা খঙত থাকে তেওঁৰ লগত যুদ্ধ কৰা অসম্ভৱ। দ্ৰোণ অশ্বত্থামাৰ পিতৃ আৰু পাণ্ডৱ কৌৰৱৰ ৰাজগুৰু আছিল। দ্ৰোণ ভগৱান পৰশুৰামৰ শিষ্য আছিল আৰু তেওঁৰ প্ৰতিজ্ঞাবদ্ধ হোৱা বাবে কৌৰৱৰ ফলীয়া হৈ যুদ্ধ কৰিব লগা হৈছিল। দ্ৰোণ বহুত ডাঙৰ জ্ঞানী আছিল আৰু মহাভাৰতৰ আটাইতকৈ ভাল ৰণনীতিবোৰ তেওঁই বনাইছিল। অৰ্জুন ইন্দ্ৰদেৱ আৰু কুন্তিৰ পুত্ৰ আছিল। অৰ্জুন এজন অতিকৈ ভাল ধনুৰ্ধাৰী আছিল। তেওঁৰ গুৰু আছিল দ্ৰোণাচাৰ্য আৰু সময়ৰ লগে লগে তেওঁ নিজৰ গুৰুকো পিছ পেলাইছিল আৰু পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ ধনুৰ্ধাৰীৰ ৰূপে পৰিগণিত হৈছিল। অস্ত্ৰ শস্ত্ৰৰ বিষয়ে বহুতখিনি জ্ঞান আছিল অৰ্জুনৰ আৰু তেওঁৰ লগত বহুত দৈবিক অস্ত্ৰও আছিল যাৰ ভিতৰত ব্ৰহ্মাস্ত্ৰও আছিল। কিন্তু শ্ৰীকৃষ্ণৰ উপদেশ মৰ্মে অৰ্জুনে এবাৰো সেইবোৰ দৈবিক অস্ত্ৰ ব্যৱহাৰ কৰা নাছিল। অৰ্জুনে মহাভাৰতৰ যুদ্ধত বহুত যোদ্ধাক মাৰিছিল, তাৰে মাজত আৰু কৰ্ণ আছিল। কৰ্ণ সূৰ্যদেৱ আৰু কুন্তিৰ পুত্ৰ আছিল। কৰ্ণ পাণ্ডৱৰ আটাইতকৈ ডাঙৰজন আছিল। দুৰ্যোধনক দিয়া প্ৰতিশ্ৰুতিৰ বাবে কৰ্ণই মহাভাৰতৰ যুদ্ধ কৌৰৱৰ ফলীয়া হৈ কৰিছিল।
কৰ্ণই নিজৰ শিক্ষা ভগৱান পৰশুৰামৰ পৰাই লৈছিল আৰু তেওঁ কবচ আৰু কুণ্ডলৰ লগত জন্ম পাইছিল আৰু এই কবচ কুণ্ডলৰ বাবে তেওঁৰ ওপৰত কোনো ধৰণৰ অস্ত্ৰৰ আঘাতে একো প্ৰভাৱ পেলাব পৰা নাছিল। পিছলৈ দেৱৰাজ ইন্দ্ৰই ছলনা কৰি সেই কবচ কুণ্ডল লৈ যায়। কৰ্ণই মহাভাৰতৰ যুদ্ধত ভীষ্মৰ ওচৰত প্ৰতিজ্ঞা কৰিছিল যে যেতিয়ালৈকে ভীষ্ম মহাভাৰতৰ যুদ্ধত আছে কৰ্ণই সেই যুদ্ধত অংশগ্ৰহণ নকৰে। ভীষ্ম দেৱী গংগা আৰু শান্তনুৰ পুত্ৰ আছিল। তেওঁ পাণ্ডৱ আৰু কৌৰৱৰ ককাদেউতা আছিল। ভীষ্মই নিজৰ শিক্ষা ভগৱান পৰশুৰামৰ পৰা লৈছিল। তেওঁৰ মাতৃ গংগাৰ পৰা তেওঁ ইচ্ছা মৃত্যুৰ বৰদান পাইছিল, অৰ্থাৎ তেওঁ যেতিয়ালৈকে নিবিচাৰে তেওঁৰ মৃত্যু নহয়। ভীষ্ম কিমান ডাঙৰ যোদ্ধা আছিল সেইটোৰ কথাৰ প্ৰমাণ ইয়াতে পোৱা যায় যে পৰশুৰামে কৈছিল ভীষ্মৰ লগত কেতিয়াও যুদ্ধ নকৰিবা, তেওঁক যুদ্ধত পৰাজিত কৰাটো অসম্ভৱ। ভীষ্ম ইমানেই ডাঙৰ যোদ্ধা আছিল যে ভগৱান শ্ৰীকৃষ্ণই নিজৰ অস্ত্ৰ নধৰো বুলি কৰা প্ৰতিজ্ঞা ভংগ কৰিব লগা হৈছিল। শ্ৰীকৃষ্ণ ভগৱান কৃষ্ণ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ আছিল। শ্ৰীকৃষ্ণ মহাভাৰতৰ যুদ্ধৰ আটাইতকৈ জ্ঞানী আৰু আটাইতকৈ শক্তিশালী আছিল আৰু তেওঁ মহাভাৰতৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছিল। তেওঁ অৰ্জুনৰ সাৰথী ৰূপে মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। ভগৱান কৃষ্ণৰ শক্তি শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।